Hello guys, welcome back to my YouTube channel Vlogging with Navy. তো guys, আজি vlogটো মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মানে প্ৰত্যেকটো ভিডিঅ' আৰম্ভণি মই ঘৰৰ পৰা ষ্টাৰ্ট কৰোঁ, কিন্তু আজি এই ভিডিঅ'টোত মই ঘৰটোক মানে কেন্দ্ৰ কৰি ষ্টাৰ্ট কৰিছোঁ। মানে কিয় কৈছোঁ আপোনালোকক মই কৈ আছোঁ। মানে প্ৰথমতে মই আপোনালোকে আমাৰ ঘৰটো চাওক। এইটো হৈছে ঘৰটো, যিটো এতিয়া আপোনালোকে বেলেগ দেখা পাব। কিয়নো আগৰ ভিডিঅ'খিনি যদি আপোনালোকে নিশ্চয় চাইছে, তেনেহ'লে গম পাইছে যে আমাৰ ঘৰটো এনেকুৱা নাছিলে। কি মই বেলেগৰ ঘৰ আছোঁ বুলি ভাবিছে নেকি? নাই গাইজ, মই আছোঁ আমাৰ নিজৰ ঘৰত, আমাৰ ঘৰ। আৰু মানে এতিয়া কেছটো হ'ল, আজি ঘৰটো দেখা লোৱা কাৰণটো হৈছে আমাৰ ঘৰটো মানে চলি আছে ৰিন'ভেট হৈ আছে। আৰু মানে অকণমান নতুন হৈ আছে। মানে বলক দেখাই আছোঁ কি হৈছে কি নাই হোৱা। যদি আপোনালোকে আমাৰ ঘৰটো প্ৰথম চাই আৰু আগতে চাই যদি আজি ভ্লগটো চাইছে, তেনেহ'লে আপোনালোকৰ চকুত প্ৰথমতে পৰিব এই টিংখিনি। কাৰণ আমাৰ ঘৰৰ মানে প্ৰথম চেঞ্জিং কৰা হৈছে এই টিংখিনিয়ে। কাৰণ আগৰ টিংখিনি বহুত বেয়া হৈ গৈছিলে, তো এতিয়া গোটেই টিংখিনি চেঞ্জ কৰা হ'ল। আৰু মানে টিং লগোৱা হৈছে নতুন। আৰু অলপ এইফালে যদি চাই আগফালৰ এই ডিজাইনটো মানে চেঞ্জ কৰা হৈছে গাইজ। আগফালৰ ডিজাইনটো এনেকুৱা নাছিলে। এই ডিজাইনটো কিবা ৰূপ কটা নে কিবা তেনেকুৱা কয়, মই নাজানো গাইজ। আপোনালোকে জানিলে জনাব কমেণ্ট ছেকশ্যনত। তো টিং চেঞ্জ কৰা হ'ল, ডিজাইন চেঞ্জ কৰা হ'ল, যাৰ ফলত আমাৰ ঘৰটো এতিয়া দেখিবলৈ ভাল লাগিছে। পাৰ্চনেলি মোৰ মানে ভাল লাগিছে। আৰু ওখ কৰাৰ 1 গুৰি 2 চিকা হ'ল, দেখিবলৈও ভাল হ'ল। আৰু ছেকেণ্ডটো হ'ল, আহক দেখাই আছোঁ। তো মানে ঘৰৰ অৱস্থা একেবাৰে বেয়া হৈ আছে, কাৰণ গম পাইছে চলি আছে চব ৰিন'ভেট। তো এইটো হৈছে মানে য'ত নতুন ডিজাইনটো বহোৱা হ'ল, এইকণতে বহোৱা হৈছে। আৰু এতিয়া আপোনালোকে গম পাব যে বস্তু ওখ দেখা পাব, কাৰণ আগতে যিটো আছিলে ইমানলৈকে আছিলে। মোৰ মানে এনেকৈ দিলেই মানে ঢুকি পাই যাওঁ। মানে মই এতিয়া 6 ফুট আছোঁ, ইমান ঢুকি পাই যাওঁ। মানে বহুত তলত আছিলে। তো এতিয়া মানে এইবিলাক কি হ'ল, ইমান তলত থাকিলেতো নহ'ব। মানে প্ৰথম এতিয়া মানুহ ইয়াৰ পৰা সোমাই আহি প্ৰথম এই ড্ৰয়িং ৰুমটো পায়। আৰু যদি এই ড্ৰয়িং ৰুমটো যদি ইমান চাপৰ হয়, অলপ মানে দেখিবলৈও বেয়া লগা টাইপৰ হয়। তো সেইটো কাৰণে ওখ কৰাৰ অৰ্থত মানে কাৰণে এই বস্তুটো নতুন ডিজাইন দিয়া হ'ল, যাৰ ফলত ইমানৰ পৰা গৈ ওখ হৈ গ'ল। মানে এতিয়া হাততহে সৰু লাগিছে, বস্তুটো ওখ হৈ গ'ল। তো ডিজাইনটোৰ কাৰণে ঘৰটো দেখিবলৈ ভাল লাগিলে, লগতে বস্তুটো ওখও হৈ গ'ল। আৰু এতিয়া ওপৰ গোটেই চিলিং লগাবলৈ আছে। ফল চিলিং লগোৱাৰ কথা মই ঘৰত কৈ আছোঁ, কাৰণ যেতিয়াই লগোৱা মানেহে লগোৱা আৰু ন, কি কয় সেইটোৱে হৈ আছে। বাকী এইফালে ৰুম দেখিছে অৱস্থা, এইটো মোৰ পঢ়া টেবুল এনেকৈ ঢাকি থ'ব লগা হৈছে। আৰু এইফালে ৱাল আছিলে, ৱালখন গোটেইখন ভঙা হ'ল। এই গোটেইটো এটা ৰুম কৰা হ'ব, এটা বহুত ডাঙৰ ৰুম হ'বলৈ গৈ আছে। আৰু এইফালে ৱাল গুঠা হৈছে, মানে এইটো ড্ৰয়িং ৰুমৰ পৰা এইফালে ৱালখন গুঠাৰ কাৰণ আছে। এইখন ৱাল আগৰ পৰা আছে, কিন্তু এই যোনখন ৱাল মানে ইয়াত গুঠা হৈছে, মানে ইয়াৰো মানে এটা কাৰণ আছে। যোনখন মানে আগৰ ৱালখন আছিলে, তো আগৰ ৱালখন মানে বেয়া হোৱা নাই, পকা বস্তু বেয়া হোৱা নাই। মানে আগৰ যিখন ৱাল আছিলে, সেই ৱালখন আছিলে আপোনালোকৰ এই বাঁহৰ বুলি গম নাপায়, কাৰণ মানে বাঁহৰ ওপৰত প্লাষ্টাৰ কৰি দিয়া হৈছে। গতিকে ৱালখন কি বুলি কয়, পকাৰ যেনে লাগে। তথাপিতো মানে অলপ মানে বস্তুটো মই স্ক্ৰীণত দেখাই দিছোঁ, সেই তেনেকুৱা লাগে, দেখিবলৈ অলপ বেয়া লাগে। তো অকণ ঘৰটো মজবুত হ'ব লাগে। তো সেই মজবুতৰ কাৰণে মানে এতিয়া এই ৱাল লগা হৈছে। আৰু ইয়াত গ্লাছ থাকিব, পূৰা ফিক্স গ্লাছ লগোৱাৰ কথা পতা হৈছে। তো এইফালে এতিয়া এইবিলাক ঢালাই মানে পাহৰি যাওঁ গাইজ, কি ক'ব। তো এতিয়া সেয়া হৈ আছে। আৰু এইফালে ওখ কৰাৰ কাৰণে এইকণলৈকে আছিলেতো, তো এতিয়া এইবিলাক ইটা উঠা হৈছে, সম্পূৰ্ণ হোৱাই নাই কাম। এইবিলাক বাঁহ চাহ চব হেৰি কৰি থোৱা আছে। তো মানে কাম কাজ ধুনীয়াকৈ চলি আছে। আজি ভ্লগটো মানে নৰ্মেল গাইজ, আজি ক'লৈকো তেনেকৈ ফুৰিবলৈ মেলিব নাযাওঁ। আজি নৰ্মেল এটা ভ্লগ। আজি মানে চব মানে ফুৰিবলৈ যাওঁতে মই কেনেকৈ দেখাওঁ, মানে অকণমান ঘৰৰ বস্তুবিলাকো দেখাব লাগিব ন, সেইটোৱে হৈ আছে। অৱস্থা মানে একদম বেয়া। ইয়াতে ঢালাই কৰিছে। আমাৰ ঘৰত গম পাইছে টাইলছ ক'তো নাই, আছে বাথৰুমত এইবিলাক ভালকৈ লগাই থোৱা আছে। কিন্তু এতিয়া চব মানে দেখাই আছোঁ। মানে এতিয়া ঘৰটোৰ যিটো ট্ৰান্সফৰ্ম হ'ব,
তাৰ ভ্লগো মই আপলোড কৰিম। আপোনালোকে বিফৰ আফটাৰ আপোনালোকে মই দেখাম আপোনালোকক তেতিয়াও। তো আজি ভ্লগটো আহিছোঁ। লগতে এইবিলাক দেখিছে খিৰিকী বেয়া হৈছে, খিৰিকী এইখন খিৰিকী ভালে আছে, এই খিৰিকীখন গোটেইখন বেয়া হৈ গৈছিলে। তো এই গোটেইখন খিৰিকী চেঞ্জ কৰা হ'ল, সেইটো কাৰণে মানে এনেকুৱা হৈ আছে অৱস্থা। লগতে এইখন মানে কি হয়, এইখনে মানে হেৰি এটা থাকে মানে বুক চেল্ফ এটা থাকে। তো মানে একো মানে মূল্য নাই এই খিৰিকীখন থকা, অকণমানি খিৰিকীখন থকা এইফালেদি। গতিকে এইখন ঢাকি দিয়া হ'ল এনেকৈ। এতিয়া মানে অলপ ৰুমটো অলপ ডাঙৰ হ'ব, কাৰণ ওপৰত গম পাইছোঁ ওপৰৰ ফালে ডাঙৰ হ'ব, বাকীটো এইটো হেৰি সমানে আছে। এইফালৰ এই ৰুমটোহে বহুত এটা ডাঙৰ ৰুম হৈ যাব, সেইটো কথা হ'ল। তাৰ বদলিও এতিয়া এইকেইটা ৰুমৰ কাম চলি আছে, তাৰ বুলি বহুতকেইটা ৰুমৰ কামো ৰখি আছে, কাৰণ কাম বেছি আগবঢ়া নাই, কাম চলিয়ে আছে। তো এইফালে এই ৰুমটো অৱস্থা প্ৰথম দৰজাখন এনেকুৱা দেখিছে, গা বেয়া। তো ভিতৰত যদি সোমাই চাই, এইটো মানে জাষ্ট এটা ষ্ট'ৰ ৰুম হিচাপে পৰি আছে, কোনো কাৰণ ষ্ট'ৰ ৰুম হিচাপে নাই আমাৰ ঘৰত, পৰি আছে। অৱস্থা একেবাৰে বেয়া ৰুমৰ। আৰু এই ৰুমটো মানে এটা বহুত ভাল ৰুমেই আছিলে, কি ক'ব, অৱস্থা বেয়া হৈ আছে। ষ্ট'ৰ ৰুম হিচাপে জাষ্ট গোটেই ৰুমটো ষ্ট'ৰ ৰুম হিচাপে পৰি আছে। হেৰি হয় শ্ব'কেছটো জাষ্ট ইয়াত মানে থৈ দিয়া আছে, তাত কাম চলাই আছে কাৰণে এইটো এতিয়া ড্ৰয়িং ৰুমত থাকে। তো এই ৰুমটোৰো অৱস্থা, খিৰিকী অৱস্থা এয়াহে দেখিছেনে। এতিয়া মানে এইবিলাকৰ কাৰণে এইবিলাক কাঠ ঘৰতে খিৰিকী বনাই থোৱা আছে, ইয়াত ফিটিং কৰিব, লগাব। আৰু এই ৰুমটো মানে মই ৰুম বুলি ভাবিছোঁ এই ৰুমটো, কাৰণ যিটো ৰুম ডাঙৰ হ'বলৈ গৈ আছে মই লৈছিলোঁ, সেইটো মানে বেডৰুম হিচাপে মা দেউতাহঁতৰ বেডৰুম হিচাপে ডাঙৰ কৰা হৈছে। আৰু এতিয়া গৰম দিন কেনেকুৱা পৰিছে গম পাইছে, সেই গৰম দিনত এতিয়া মানে ঘৰত AC লগোৱাৰ কথাও পাতিছে। গতিকে ৰুমটো অকণমান ডাঙৰ হ'ব লাগিব। গৰম দিনত মানে 2-3টা AC লগাব নোৱাৰি, সেইটো ৰুমতে AC লগাই ৰুমটো ডাঙৰ হ'ব। পিছত মানে মই, মা, দেউতা, দাদা গোটেইকেইটা মানে এটা ৰুমতে থাকিব পাৰোঁ, যাতে গৰমৰ পৰা আমাৰ কি বুলি কয়, যাতে আমি হাত সাৰিব পাৰোঁ গৰমৰ পৰা। কাৰণ মানে বুজাব নালাগে গৰম কেনেকুৱা পৰিছে। এতিয়াতো ঠাণ্ডা খাইছে, এতিয়া ঠাণ্ডা। আমিতো এই ৰুমটো বিফৰ আফটাৰ আপোনালোকক দেখাম। এই ৰুমটো মোৰে হ'বলৈ গৈ আছে পিছলৈ। তো মানে কেতিয়াবা মই মানে গম পাই বেডমিণ্টন খেলি মেলি আহোঁ, ৰাতি 3-4 বাজে মানে আমাৰ খেলা মেলা হৈ থাকে, খেল থাকিলে। তো মানে এইখন দৰ্জা বন্ধ হৈ থাকে, এইফালে মাহঁত মানে যাব পাৰে। তেতিয়া মানে মই এইফালেদি সোমাই মেলি ডাইৰেক্ট মানে ৰুমত সোমাই মেলি ধুনীয়াকৈ শুব পাৰোঁ। তো সেয়াই আৰু কাম কাজ আগবাঢ়ক, কিমান কি নহয় চাওঁ। বাকী এইফালে ৰুমটোৰো এইফালে ওপৰত গোটেই চিলিং টিলিং লগাবলগীয়া হৈ আছে। বাকী বিফৰ আফটাৰ মই আপোনালোকৰ নেক্সট ভিডিঅ'ত মানে মই নেক্সট ভিডিঅ' বুলিও নহয়, নেক্সট ভিডিঅ' বেলেগো দিম। কিন্তু মানে ঘৰটো খতম মানে বনাই শেষ হোৱাৰ পিছতো মানে বিফৰ আফটাৰ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। এতিয়া এইফালে দেখা পাইছে পূৰা এইখন যেতিয়া অথনি দেখাতে খালী আছিলে, তো এতিয়া সেয়াও মুঠি হৈ গ'ল যোৱা ধুনীয়াকৈ, কাম চাম চব চলি আছে। তো সেইবিলাক দেখুওৱা নাই, মানে গোটেই ট্ৰান্সফৰ্মটো দেখাম। পোৱালি ক'বা আহিছ তই? এতিয়া মই যাবলৈ ওলালোঁ মানে অকণমান খেলিব যাওঁ। তো আগতে বেডমিণ্টন যাওঁ, আজি খেলিম গাইজ ক্ৰিকেট। আহক দেখাই আছোঁ তাকো, চলো। ঐ গাইজ ভিডিঅ' জহত গাইজ এতিয়া পৰিবই লৈছিলোঁ, গম পাইছেনে? তো অলপ কষ্ট হৈছে। তো এতিয়া কাম এটা কৰোঁ। ঐ চেছেই সব शेष, क्या हो रहा है ये गाइस? देखो ना गाइस, মোৰ লগতে হ'ব পাৰে। আজিতো খেলা এইফালে ইয়াতে খেলোঁ, মানুহ নাই। আৰু দেখিছে এইবিলাক জোৰ লগাইছে গাত এনেকুৱা, এইটো কৰি দিলোঁ, এতিয়া গিয়াৰ নামি গ'ল। গাইজ দিছ ইজ দ্য পাৱাৰ অফ মাই চাইকেল। য়েছ গাইজ। তো অবিনাশ কি কৈছা কৈ দিয়া এবাৰ। CDS ফুৰাই আছোঁ। সি চাকৰি লৈহে আহিব। এইফালে এটা আছে, এইটো ব্ৰইলাৰ, চেলোৱা ব্ৰইলাৰ। মুখত দেখাই দে, সৈটো দুৰ্দান্ত ব্ৰইলাৰ। এইটো বাঢ়িলে। চন্দন দা শুব নালাগে, সি শুলে চাগে। সি মানুহটো আকৌ বোলে তুমি নোপোৱাহি বোলে, যোৱা অকণমান মানে গান চান লগাই বুলি দি দিম। তো গাইজ খেলিলোঁ ধুনীয়াকৈ। তো এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ।
তো আজি মানে ঘৰটোত এইফালে কাম কৰিলে তাৰপিছত এইফালে এতিয়া লিণ্টাৰটো লগাই থৈ গৈছে তো তাৰ ওপৰত লিণ্টাৰটো দিয়াৰ পিছত আকৌ গুঠিব তো আজি এটা নৰ্মেল ভ্লগ আপোনালোকক মই আপলোড কৰিলোঁ আৰু ফুৰিবলৈ যোৱা ভ্লগবোৰ আহি থাকিব গতিকে আপোনালোকে চাই থাকিব মোৰ ভ্লগ তো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ লগ পাম আন এটা নতুন শ্বৰ্টছ লৈ শ্বৰ্টছ নহয় আন এটা নতুন ভ্লগ লৈ আৰু তেতিয়ালৈকে বাই বাই